বন্ধুসকল আকৌ নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ৰিভিউ কৰিব গৈ আছোঁ বাজাজ ডমিনাৰ 400 বাইকখনৰ বিষয়ে। সকলোৰে এখন প্ৰিয় বাইক হয়, মোৰ ভাগৰো বন্ধুসকল ফেভাৰিট বাইক হয় এখন। আৰু কোনে কোনে ইউজ কৰি আছে বাইকখন কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বাইকখনৰ টপ স্পীড, মাইলেজ, ডাউন পে'মেণ্ট আৰু লগতে কি কি ফিচাৰ্ছ আছে আদি সকলোখিনি এই ভিডিঅ'টোত সামৰি লোৱা হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। বন্ধুসকল আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'বলৈ আমি তাৰ ইঞ্জিনটোৰ বিষয়ে। ইঞ্জিনটো হৈ গ'ল 373.3 cc লিকুইড কুলেট ইঞ্জিন হয়। আৰু বাইকখনৰ এটা নিৰ্দিষ্ট পাৱাৰ থাকে, পাৱাৰটো হৈ গ'ল 39.42 bhp, 8800 rpm আৰু টৰ্কটো প্ৰডিউচ কৰে 35 নিউটন মিটাৰ, 6500 rpm। আৰু কোম্পানী ক্লেমৰ মতে বাইকখনৰ মাইলেজটো হৈ গ'ল 30 কিলোমিটাৰ পাৰ লিটাৰত। আপোনালোকে কোনে কোনে ব্যৱহাৰ কৰি আছে তেওঁলোকে প্ৰকৃত মাইলেজটোৰ বিষয়ে গম পাব, গতিকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু টপ স্পীডটো হৈ গ'ল বাইকখনৰ 170 কিলোমিটাৰ। আৰু গিয়াৰবক্স আমি সকলোৱে জানো 6 স্পীড গিয়াৰবক্স দিছে। আৰু ব্ৰেকিং ছিষ্টেমটো হৈ গ'ল ডুৱেল চেনেল ABS হয়। আৰু টায়াৰ চাইজ যদি কওঁ তেতিয়াহ'লে ফ্ৰণ্টৰ টায়াৰটো দিছে 110/70 আৰু বেক চকা টায়াৰটো দিছে 150/60। টিউবলেছ টায়াৰ হয়, যথেষ্ট ডাঙৰ টায়াৰ হয় বন্ধুসকল। আৰু এতিয়া আহোঁ ছাছপেনশ্যনটোলৈ। ছাছপেনশ্যনটো হৈ গ'ল ফ্ৰণ্টত টেলিস্কোপিক USD ছাছপেনশ্যন দিছে। আৰু বাইকখনৰ অভাৰঅল ৱেইটটো হৈ গ'ল 193 kg। আৰু যদি আমি চিট হাইটটো চাওঁ তেতিয়াহ'লে চিট হাইটটো হৈ গ'ল 800 mm আৰু গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো হৈ গ'ল 157 mm। ফিউল টেংক কেপাচিটিটো হৈ গ'ল বন্ধুসকল 13 লিটাৰ। আৰু যদি আমি ৰিজাৰ্ভ ফিউলটো চাওঁ তেতিয়াহ'লে ৰিজাৰ্ভ ফিউল হৈ গ'ল 1.5 লিটাৰ, 1.5 লিটাৰ। এতিয়া আহোঁ ইনষ্ট্ৰুমেণ্ট কনচলটোলৈ। সম্পূৰ্ণ ডিজিটেল হয় বন্ধুসকল মিটাৰটো। তাৰপিছত হেডলেম্পটো হৈ গ'ল LED, বেক লাইটটো হৈ গ'ল LED আৰু টাৰ্ম ইণ্ডিকেটৰ যোনকেইটা হৈ গ'ল সকলোখিনি LED হয়। এতিয়া আহোঁ ছাৰ্ভিচিংটোলৈ। ফাৰ্ষ্ট ছাৰ্ভিচিংটো হৈ গ'ল 500 পৰা 750 কিলোমিটাৰ ভিতৰত কৰিব লাগিব। আপোনালোকক মই ইয়াতে স্ক্ৰীনত লগাই দিছোঁ, দেখিছেনে? 500 পৰা 750 কিলোমিটাৰ নহ'লে 30ৰ পৰা 45 দিনৰ ভিতৰত। ছেকেণ্ডটো হৈ গ'ল 4500 পৰা 5000 কিলোমিটাৰ ভিতৰত নহ'লে 240 দিনৰ ভিতৰত। আৰু থাৰ্ডটো হৈ গ'ল 9500 পৰা 10000 কিলোমিটাৰ ভিতৰত কৰিব লাগিব নহ'লে 360 দিনৰ ভিতৰত। এইটোৱে এটা আছিল সৰু ৰিভিউ। এতিয়া আহোঁ আমি বাইকখনৰ অনৰোড প্ৰাইচটোলৈ। স্ক্ৰীনত লগাই দিছোঁ, চাই লওক। 2,73,558 টকা অনৰোড প্ৰাইচটো ডমিনাৰ 400ৰ। যদি আপোনালোকে সকলোতকৈ ল' ডাউন পে'মেণ্ট দিয়ে তেতিয়াহ'লে হৈ গ'ল 60,000 টকাত দিব লাগিব আপোনালোকে। 60,000 টকা যদি ডাউন পে'মেণ্ট দিয়ে 36 মাহৰ কাৰণে প্ৰত্যেক মাহৰ EMI আহিব 7,530 টকাকৈ। দেখিছেনে? লগাই দিছোঁ 7,530 টকাকৈ। আৰু ছেকেণ্ড ডাউন পে'মেণ্টটো 1 লাখ টকাত চাইছিলোঁ বন্ধুসকল। 1 লাখ টকা যদি ডাউন পে'মেণ্ট দিয়ে 3 বছৰৰ কাৰণে তেতিয়ালৈকে আপোনাৰ প্ৰত্যেক মাহৰ EMI আহিব 6,119 টকাকৈ। এইটোৱে আছিল সৰু এটা ৰিভিউ ভিডিঅ'। বাইকখন কেনেকুৱা লাগিলে, কাৰ কাৰ ফেভাৰিট বাইক হয় তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ৰাইডিং পজিশ্যনটো চব বহুত ধুনীয়া লাগিছে, স্ক্ৰীনত লগাই দিছোঁ। আৰু বহুতখিনি আছে ক'ব লগা, ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে এইখিনিতে সামৰণি মাৰিছোঁ। নেক্সট কি বাইকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বা এইটো ডমিনাৰ বাইকখনতে ইয়াতকৈ সৰহকৈ যদি কোনোবাই ডাউন পে'মেণ্ট দিম বুলি ভাবিছে কমেণ্ট কৰক, মই আপোনালোক EMIটো চাই কৰি জনাই দিম বন্ধুসকল। এইটোৱে সৰু ভিডিঅ'। শেষলৈকে চোৱাৰ বাবে বন্ধুসকল ধন্যবাদ। আৰু চেনেলটো নতুনকৈ কোনোবাই চাই আছে যে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।